নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ হাইভ ইউটিউব চেনেললৈ মই ৰুবুল আমিন লৈ আহিছোঁ নতুন এটা চাকৰি নটিফিকেশ্যন যিটো নটিফিকেশ্যন জাৰি কৰিছে NF ৰেলৱে ৰিক্ৰুটমেণ্টৰ পৰা চ' আহক আমি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জানিম যিহেতু টোটেল ভেকেঞ্চিজ কিমান আছে ইয়াৰ লাষ্ট ডেট কিমান এজ লিমিটেশ্যন কেনেকুৱা দিয়া আছে লগতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি কি লাগিব গোটেইখিনি বস্তু এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব NF ৰেলৱে that means North East Frontier Railway Recruitment Board পৰা 24টা পোষ্ট ওলাইছে যিখিনি স্পৰ্টছ পাৰ্সনৰ বাবে হয় আৰু ইয়াৰ বাবে আমি কি কৰিম অনলাইনত এপ্লাই কৰিম সো ইয়াতে চাবলৈ গ'লে প্ৰথমে কি কোৱা হৈছে পে লেভেল ইয়াতে দিয়া আছে কিমান 2800 পৰা 2400 লেভেল 5 অৰ লেভেল 4 হিচাপে দিয়া আছে ইয়াতে নাম্বাৰ অফ পোষ্ট আছে কি 5টা ইয়াতে 5টা পোষ্ট দিয়া আছে য'ত আছে স্পৰ্টছ ইভেন্ট ওয়াইজ ভেকেন্সিজ সো ইয়াতে আপোনালোকে চাব পাৰিছে যে নাম্বাৰ 1ত কি আছে ওয়েট লিফটিং গল্ফ বক্সিংৰ কাৰণে দুটা পোষ্ট আছে আৰু সাইক্লিংৰ কাৰণে এটা পোষ্ট আছে আৰু মেন ওমেনৰ কাৰণে এটা সেপাৰেশন দিয়া আছে সবখিনি বস্তু আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াৰ বাবে এজ লিমিট কিমান কোৱা হৈছে যে 18 to 25 ইয়াৰ্স 1st জুলাই 2024 মতে ইয়াৰ বাবে এসেনশিয়াল কোৱালিফিকেশন হল গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো এটা ৰিকগনাইজ বৰ্ড নাইবা ইউনিভাৰ্সিটিৰ পৰা আৰু মিনিমাম স্পৰ্টছ নৰ্ম হিচাপে চাবলৈ গ'লে ইয়াতে কৈছে এট লিষ্ট থাৰ্ড পজিশন ইন এনি অফ দ্য ক্যাটাগৰী বি চেম্পিয়নশিপ অৰ ইভেন্টছ এতিয়া আপুনি যদি ইয়াতে চাব বিচাৰে তেতিয়া ওয়েট লিফটিংৰ বাবে হওক বা গল্ফৰ বাবে হওক বা বক্সিং বা সাইক্লিংৰ বাবে হওক আপুনি এট লিষ্ট থাৰ্ড পজিশন তাতে ক্লিয়াৰ কৰা হ'ব লাগিব এতিয়া নেক্সট কি কৈছে পে লেভেল ইয়াতে পে লেভেল কিমান আছে 20 to 1900 লেভেল 3 অৰ লেভেল 2 ইয়াৰ বাবে পোষ্ট আছে 4টা য'ত আমি ক্যাটাগৰী ওয়াইজ চাবলৈ গ'লে ইয়াতে কি আছে ক্ৰিকেটৰ বাবে আছে গোটেইখিনি বস্তু ইয়াতে কি কৈছে যে আপোনালোকে চাব পাৰে যে বেটসম্যানৰ বাবে কিপাৰ বেটসম্যানৰ বাবে আছে মিডল অৰ্ডাৰ বেটসম্যানৰ বাবে আছে ম্যান অফ স্পিনাৰ বাবে আছে লগতে বক্সিংৰ বাবে ওমেন 46 কেজি হিচাপে ইয়াতে এটা পোষ্ট দিয়া আছে সো ইয়াৰ বাবে এজ লিমিটেশন আছে 18 to 25 ইয়াৰ্স 1st জানুৱাৰী 2024 মতে ওকে সো এতিয়া ইয়াৰ বাবে এসেনশিয়াল কোৱালিফিকেশন আছে এট লিষ্ট 10th + 2 তার মানে 12 পাস কৰা হ'ব লাগিব যিকোনো এটা ৰিকগনাইজ বৰ্ড নাইবা ইউনিভাৰ্সিটিৰ পৰা সো ইয়াৰ বাবে মিনিমাম স্পৰ্টছ নৰ্ম ফৰ ৰিক্ৰুটমেন্ট ইয়াতে কি কোৱা হৈছে যে বি ক্যাটাগৰী হওক আপুনি এট লিষ্ট থাৰ্ড পজিশনত আপোনাৰ কি কৰিব লাগিব চেম্পিয়নশিপ হিচাপে থাকিব লাগে কিন্তু ইয়াতে কি কৈছে যে ৰিপ্ৰেজেন্টেড দ্য কান্ট্ৰি ইন এনি অফ দ্য ক্যাটাগৰী বি চেম্পিয়নশিপ অৰ ইভেন্ট নাইবা আপোনালোকে তাৰ লগতে ইয়াতে চাব পাৰিছে যে কেনেকৈ আপুনি হয়তো ইয়াতে এসেনশিয়াল কোৱালিফিকেশন আপুনি ইয়াতে দিয়া আছে নেক্সট আছে কি ইয়াতে পে স্কেল আছে 18000 লেভেল 1 হিচাপে ইয়াতে 15টা ভেকেন্সি আছে ইয়াতে আমি ইভেন্ট হিচাপে চাবলৈ গ'লে বেডমিন্টন ক্ৰিকেট তাৰ লগতে ফুটবল তাৰ লগতে গল্ফ তাৰ লগতে টেবুল টেনিছৰ কাৰণে ইয়াতে পোষ্ট দিয়া আছে আপোনালোকে নিজৰ ডিপাৰ্টমেন্ট ওয়াইজ আপোনালোকে চাই ল'ব যে ইয়াতে এজ লিমিটেশন দিয়া আছে 18 to 25 ইয়াৰ্স 1st জানুৱাৰী 2024 মতে ইয়াৰ বাবে এসেনশিয়াল কোৱালিফিকেশন আছে 10th বা মেট্ৰিকুলেশ্যন নাইবা আমি যাক HSLC বুলি কওঁ নাইবা ITI কৰা হ'ব লাগিব যিকোনো এটা ৰিকগনাইজ বৰ্ডৰ পৰা নেক্সট কি আছে ইয়াতে মিনিমাম স্পৰ্টছ নৰ্ম ইয়াতে কোৱা হৈছে যে ইয়াৰ বাবে আপুনি চাব পাৰি ইয়াতে ৰিপ্ৰেজেন্টেড দ্য কান্ট্ৰি ইফ এনি অফ দ্য ক্যাটাগৰী সি চেম্পিয়নশিপ অৰ ইভেন্টছ নাইবা আপুনি এইখিনি চাব পাৰে ইয়াতে কি কোৱা হৈছে ইয়াতে স্পষ্টকৈ কোৱা হৈছে যে এট লিষ্ট থাৰ্ড পজিশন ইন ফেডাৰেশ্যন কাপ অফ চেম্পিয়নশিপ নাইবা সিনিয়ৰ ক্যাটাগৰীত এতিয়া নেক্সট আছে কি এপ্লিকেশ্যন ফি ইয়াতে এপ্লিকেশ্যন ফি আদাৰ্ছৰ বাবে দি আছে 500 অনলি আৰু ST SC এক্স সাৰ্ভিসমেন ওমেন মাইনৰিটি এণ্ড ইকনমিক্যালি বেকৱাৰ্ড ক্লাसेसৰ বাবে বা OBCৰ বাবে ইয়াতে দি আছে অনলি 250 रुपीस সো এতিয়া আপোনালোকে এইখিনি এপ্লাই কৰিব গ'লে আপোনালোকে কি কৰিব অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব তাৰ বাবে আপোনালোকে ভিডিও ডেসক্ৰিপচনত এটা লিংক পাই যাব তাৰ পৰা গৈ কিনে ডাইৰেক্ট আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব পাৰে আৰু ইয়াৰ বাবে ষ্টাৰ্টিং ডেট আছিল 22 মে 2024 আৰু যাৰ ক্লোজিং ডেট হৈছে 9th জুন 2024 সনতে বলম এপ্লাইটো কৰি কিনে আপোনালোকে ইয়াৰ বাবে প্ৰিপাৰেচন যেনেকৈ ল'ব লাগে নিশ্চয় প্ৰিপাৰেচনখিনি ল'ব বুলি আশা কৰিছোঁ সো আৰু এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো দবাই ৰাখিব সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ